Welcome to Test Knowledge. আজিৰ এই ভিডিঅ'টো কম্পিউটাৰ জেনেৰেল নলেজৰ ওপৰত হয়। তো কম্পিউটাৰ জেনেৰেল নলেজৰ ওপৰত আমাক বহুতখিনি কুৱেশ্যন আহিছে গ্ৰেড 3 গ্ৰেড 4 এপিএসসি বহুতখিনি এক্সামৰ যিকোনো এক্সাম দিব তোমালোকৰ কি লাগে জেনেৰেল নলেজখিনি লাগে কম্পিউটাৰৰ ওপৰত। তো আমি জেনেৰেল নলেজৰ ওপৰতে শিকাই দিম। এনেকুৱা নহয় ইয়াত আমি অনলি হে জেনেৰেল নলেজ মানে কম্পিউটাৰৰ ওপৰত ডিটেইলছখিনি শিকাম। থিওৰি আৰু প্ৰেক্টিকেল দুটা পাৰ্ট আছে। তোমাৰ যদি থিওৰি লাগে থিওৰি শিকিব পাৰিবা, প্ৰেক্টিকেল থাকিলে প্ৰেক্টিকেল শিকিব পাৰিবা। তোমাৰ এটা চেনেলতে তুমি দুটাখিনি পাই যাবা। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আহিলে আমার তিনটা ডাইরেক্ট কোয়েশ্চন দিয়া আছে ইয়ার উপৰত আমাৰ এমসিকিউ কোয়েশ্চন দিয়া আছে সো ডাইরেক্ট কোয়েশ্চন কেইটা আগত আমি চাইলো তিনটা কোয়েশ্চন দা ব্রেন অফ কম্পিউটার কি হয় দা ব্রেন অফ কম্পিউটার কি হয় এটা দা অ্যানসারটো কি হ'ব দা ব্রেন অফ কম্পিউটার কি বুলি কোৱা হয় সিপিইউ 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 টো হ'ব যদি এনেকুৱা কোয়েশ্চন আহে দা হোৱাট ইজ দা ফুল ফৰ্ম অফ সিপিইউ তেতে কি কবা সিপিইউ ফুল ফৰ্ম ইজ সেন্ট্রাল প্রসেসিং ইউনিট সিপিইউ সম্পূৰ্ণ নামটো কি হয় সেন্ট্রাল প্রসেসিং ইউনিট ইট ইজ কল্ড the brain of computer এটো কি বুলি কোৱা হয় brain of computer এটো তলৰ লাইনটো মনত থাকিলে তোমাৰ দুটা কোৱেশ্চন আহিব what is the full form of CPU এটো মনত থাকিলে the brain of computer কাক বুলি কোৱা হয় এখিনি আহি যাব এটাতে দুটা কোৱেশ্চন সোমাই আছে চোৱা the smallest memory unit of computer is called the এটা মানে কি হয় মানে smallest memory unit of computer is called মানে এটা memory unitৰ একেবাৰে সৰু পাৰ্টটো কি বুলি কোৱা হয় ইয়াতে আমি তোমালোকে জানা মেমৰিটো সবে বুজি পোৱা ইয়াতে এনসারটো কি হ'ব smallest units of memory কি হয় এটো হয় বিটস বুলি কোৱা হয় 1 বিটস এটা কি বুলি কোৱা হয় বিটস মনত থাকিব তো 1 বিটস কন্টেন্ট কি থাকে এটা বিটত কি থাকে কন্টেন্ট 0 আৰু 1 হে থাকে 8 বিটস আটটা বিটত আমাৰ কি হয় 1 বাইট হয় আৰু 1024 বাইট আমাৰ কি হয় 1 কেবি হয় 1024 কেবি 1024 কেবি আমাৰ কি হয় 1 এমবি হয় 1024 এমবি 1024 এমবি আমাৰ কি হয় 1 জিবি হয় 1024 জিবি আমাৰ কি হয় 1 টিবি হয় টেৰাবাইট মনে থাকিব এইখিনি মানে মেমৰি ইউনিটস আমি কেনেকৈ ভাগ কৰিব পাৰো একেবাৰে সৰু ইউনিটটো কলে কি হয় আমাৰ ইয়াতে বিট এইখিনি আমাৰ বিট এটা বিটত 0 আৰু 1 থাকে নেক্সট দা RAM ফুল ফৰ্ম ইজ RAM টো কি হয় প্ৰাইমাৰী মেমৰি হয় মনে থাকিব RAM টো কি হয় প্ৰাইমাৰী মেমৰি RAM ৰ সম্পূৰ্ণ নামটো কি হয় মানে RAM টো কি কৰিব পাৰে লিখিব পাৰে পঢ়িব পাৰে হেতু কাৰণে আমাৰ কি বুলি কোৱা হয় random access memory যেনেকৈ তোমালোকৰ মোবাইলত থাকে 1 GB 2 GB 3 GB RAM তেনেকৈ আমি কি কৰো ৰিড ৰাইট দুটা কৰিব পাৰো এটা আমি কি বুলি কওঁ random access memory তো প্ৰাইমাৰী মেমৰি RAM আৰু আছে বহুতখিনি আছে সো আৰু এটা হৈ গল জেনাৰেল যেটা আহিছে ৰুমটো কি হয় এটো প্ৰাইমাৰী মেমৰি হয় অনলি কি কৰিব পাৰে ৰিড ৰাইট কৰিব নোৱাৰে অনলি পঢ়িবহে পাৰিব ৰেড অনলি মেমৰি মানে অনলি কি কৰিব পঢ়িব পাৰিব তাৰ মানে কোনো এক্সেস কৰিব নোৱাৰিবা ঠিক আছে এখানে হলো ৰুম তো প্ৰাইমাৰী মেমৰি আৰু সেকেন্ডাৰী মেমৰি আমাৰ কি হয় দুটা ভাগ হয় এটা আমাৰ কি আছে এখানে প্ৰাইমাৰী মেমৰি হয় এখানে প্ৰাইমাৰী মেমৰি হয় RAM এই দুটা আমাৰ কি হয় প্ৰাইমাৰী মেমৰি হয় এই দুটা আমাৰ কি হয় एग्जांपल হয় প্ৰাইমাৰী মেমৰি एग्जांपल সেকেন্ডাৰী মেমৰি एग्जांपल কি হয় CD হ'ব তোমাৰ যেটা আমি CD বুলি কওঁ তাৰ পিছত পেন ড্ৰাইভ হ'ব হাৰ্ড ডিস্ক সেকেন্ডাৰী স্টোৰেজ ডিভাইস the example of output device example to কি হয় এটা আমাৰ কি দি আছে RAM তারপর স্ক্যানার মনিটর আৰু কি আছে কিবোর্ড তো আউটপুট ডিভাইস মানে সো আগত আনসারটো কি হ'ব আমাৰ ইয়াতে মনিটৰ তো RAM টো কয় random access memory আমাৰ কি কৰিব পাৰে ইয়াতে এক্সেস কৰিব পাৰে আগতে কলো সো স্ক্যানাৰটো কি হয় তোমাৰ কিবা ডাটা ইনপুট লব লাগে স্ক্যানাৰ মানে তোমাৰ ডাটা লব পাৰে আৰু কিবোৰ্ডটো কি হয় কিবোৰ্ডত তোমাৰ কিবা ডাটা কিবা লব পাৰে মানে আমি কিবোৰ্ডত কিবা ডাটা দিব পাৰি তো ইনপুট ডিভাইসটো কি হয় ইনপুট ডিভাইস এক্সাম্পল কিবোর্ড হ'ব পাৰে মাউস স্ক্যানার মাইক্রোফোন মানে যি ডিভাইসৰ থ্ৰু আমি কি কৰিব পাৰো কম্পিউটাৰ বা তোমাৰ কিবা সিস্টেমত তুমি কিবা ইনস্ট্ৰাকশন বা তুমি ডাটা এন্ট্ৰি কৰিব পাৰা অনলি এটো আমি কি বুলি কম ইনপুট ডিভাইস যদি আউটপুটটো কি হয় অনলি আমি কি কৰিব পাৰো আমি বস্তুখিনি আউটপুট হে বিচাৰিব পাৰিম ইনপুট দিব নোৱাৰো স্পিকাৰত কেতিয়াও তুমি কথা কলে ৰেকৰ্ডিং হ'ব নেকি স্পিকাৰত কেতিয়াও ৰেকৰ্ডিং নহয় কি হ'ব তোমাৰ মাইক্ৰোফোনত কথা কবা স্পিকাৰত আমাৰ আমি শুনা পাম প্ৰিন্টাৰত কি কৰিব প্ৰিন্টাৰত তোমাৰ কি প্ৰিন্ট কৰিহে দেখায় মনিটৰত কি হয় আমি কিবা বস্তু দেখিব পাৰো নেক্সট এক্সাম্পল অফ ব্ৰাউজাৰৰ এক্সাম্পল কি হয় মাইক্ৰোসফট অফিস এতে ইন্টাৰনেট এক্সপ্লোৰাৰ তাৰ পিছতে আছে উইন্ডোজ তাৰ পিছত আছে প্ৰিন্টাৰটো অলৰেডি কৈছো আমাৰ কি হয় আউটপুট ডিভাইস হয় আউটপুট ডিভাইস आंसर ইয়াতে কি হ'ব आंसरটো হ'ব তোমালোকৰ ইন্টাৰনেট এক্সপ্লোৰাৰ এটা সব ব্রাউজার মানে কি হয় সো এ ব্রাউজার অ্যাপ্লিকেশন ইউজ টু ইয়াতে কি লেখা আছে এ ব্রাউজার অ্যাপ্লিকেশন ইউজ টু অ্যাক্সেস ইনফরমেশন অন দা www
WWW আমাৰ ইয়াতে কি হয় সম্পূৰ্ণ নামটো জানা না WWW ইয়াতে হৈ গ'ল ৱৰ্ল্ড উইড ৱেব কেতিয়াবা এইটো আহি যায় মানে WWW সম্পূৰ্ণ নাম কি হয় তাৰ এক্সাম্পলটো ব্ৰাউজাৰ আমি কিবা বস্তু সাৰ্চ কৰিব পাৰোঁ সাপোজ তুমি গুগলত কিবা এটা সাৰ্চ কৰি আলা কিবা বস্তু আহিলে তোমাৰ মজিলা ফায়াৰফক্সত আছে তুমি কিবা এটা বস্তু সাৰ্চ কৰা আমি কিবা বস্তু বিচাৰি যে ওলাও তাতে কি হয় অপেৰা আছে গুগল ক্ৰম আছে তাৰপিছত সাফাৰি আছে মজিলা ফায়াৰফক্স আছে ইণ্টাৰনেট এক্সপ্লৰাৰ আছে এনেকুৱা আৰু বহুত আছে The error in computer program is called মানে যদি কম্পিউটাৰ প্ৰগ্ৰামত যদি কিবা এটা ভুল থাকে আমি কি বুলি কওঁ ইয়াতে কি আছে এৰৰটো নকওঁ কেতিয়াও আমি মিষ্টেকো নকওঁ ফেলাৰো নকওঁ আমি কি ক'ম ইয়াতে বাগ বুলি ক'ম যদি কম্পিউটাৰ প্ৰগ্ৰামত যদি কিবা এটা ভুল থাকে আমি কি বুলি কোৱা হয় এৰৰ থাকিলে কি বুলি ক'ম বাগ বুলি কোৱা হয় The first page of website is called এটা ফাৰ্ষ্ট পেজ যিখন থাকে ৱেবছাইটত কি বুলি কয় কভাৰ পেজ এইটো নকয় কভাৰ পেজ নকয় কভাৰ পেজ আমাৰ মানে কিবা কিতাপৰ ওপৰত যে থাকে বুকৰ ওপৰত ফেচ পেজটো নাই ফেচ পেজ নাই হোম পেজ বুলি কয় কি বুলি কোৱা হয় ইয়াতে হোম পেজ ফ্ৰণ্ট পেজো নকয় ইয়াতে ফ্ৰণ্ট পেজো নকয় হোম পেজ The page in Excel sheet এটা পেজ আমি কি বুলি কওঁ এক্সেল sheet মাইক্ৰসফট ৱৰ্ডত থাকিলে আমি কি বুলি কওঁ ডকুমেন্টস যদি তোমাৰ পাৱাৰ পইণ্টত থাকে এইটো কি বুলি কোৱা হয় স্লাইড যদি তোমাৰ এক্সেলত থাকে আমি কি বুলি কোৱা হয় এইটো শীট বুলি কয় এনসাৰ কোনখিনি হ'ব শীট এইখিনি নহয় এনসাৰ এইখিনি নহয় ইয়া নহয় এইটো হোম পেজটো কিহৰ ওপৰত আছে তাৰপিছত আহিলে the image on a computer screen an image on a computer screen made up মানে এটা ইমেজ কিহৰ দ্বাৰা গঠিত হয় ইঞ্চিটো নহয় তাৰপিছত সেলটো কি হয় মানে এক্সেলত এটা তোমালোকে যেনেকৈ ঘৰ দেখি থাকা এইটো ঘৰ আমি কি বুলি কওঁ সেল বুলি কওঁ আৰু এইটো কি হয় পিক্সেল বুলি কয় ইয়াত মানে এটা পিক্সেল একেবাৰে স্মল পাৰ্ট যেটো থাকে এটা পিক্সেল একেবাৰে সৰু পাৰ্ট আমি কি বুলি কওঁ পিক্সেল বুলি কওঁ এটা ফটো যিমান পিক্সেল ভাল থাকিব সিমানে ফটো কোৱালিটিটো সিমান ভাল হ'ব তাৰপিছত আহিলে ফুল ফৰ্ম অফ NOS NOS ফুল ফৰ্মটো কি হয় এইটো নেটৱৰ্ক অপাৰেটিং সিস্টেম আনসাৰ এইখিনি নহয় নেটৱৰ্ক ওপেন সোর্স এইটো নহয় নেম অফ সোর্স নাম্বার অফ সিস্টেম নতুন থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক এণ্ড শ্বেয়াৰ কৰিবা এনেকুৱা কম্পিউটাৰ নলেজ তোমালোকে পাই থাকিবা আৰু যদি কম্পিউটাৰ নলেজৰ ওপৰত তোমালোকৰ আৰু কিবা জানিবলগীয়া আছে প্লিজ কমেণ্ট কৰিবা তেনেকুৱা আমি ভিডিঅ' বনাই দি দিম থেংক ইউ